মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি যাই আছোঁ অসমৰ সকলোতকৈ চাফা আৰু ধুনীয়া গাঁওখন চাবলৈ। তো আমাৰ পৰা বেছি দিন নহয়, অলপ গেলে পায়। তো তাতে আমি যাই আছোঁ আজি অসমৰ সকলোতকৈ চাফা আৰু ধুনীয়া গাঁওখন চাবলৈ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকক। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ বৰ্তমান আমি যাই আছোঁ, বেছি দূৰ নহয়। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু গাইজ বৰ্তমান আমি যিখন গাঁৱত যাই আছোঁ সেই গাঁওখনত বহুত চাব লগা বস্তু আছে কিছুমান। তো বলক। আৰু গাইজ সেই গাঁওখনৰ বহুত নিয়মো আছে। তো গাইজ আমি আৰু বেছি দূৰ নহয়, ইয়াৰ পৰাই ষ্টাৰ্ট হয় গাঁওখন। যাই আছোঁ ভিতৰলৈ, চাই থাকক। গাইজ ৰাস্তাৰ কাঠবিলাক চাওকচোন, গছ ৰুই দিছে, কিমান ধুনীয়া লগা হৈছে। আৰু গাইজ এই গাঁওখনৰ ৰাস্তাৰ চাইডবিলাক চাওকচোন, কিমান ধুনীয়া আৰু কিমান চাফা আৰু কিমান পৰিষ্কাৰ চাওক। আৰু গাইজ এই গাঁওখনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইট কৰি অসমৰ ভিতৰত স্বচ্ছ গাঁও বুলি কৈছে বেলনাক। তো ৱেলকাম টু বেলনা। আৰু গাইজ গাঁওখনত নানান ধৰণৰ চাইনবোৰ্ড লগোৱা হৈছে। এইখনো এখন চাইনবোৰ্ড চাওক। মানে ফাইনেলি আমি আহি পালোঁ আমাৰ নতুন বেলনা। তো ইয়াত দৃশ্যবিলাক চাওকচোন। আৰু ইয়াতে লেখা আছে, মানে বহুত বিভিন্ন ধৰণৰ ইয়াতে পোষ্টাৰ লগোৱা হৈছে। ইয়াতে লেখা আছে এইখন আমাৰ গাঁওখন পৰিষ্কাৰ কৰি ৰখাটো আমাৰ কৰ্তব্য, এনেকৈ লেখা আছে। আৰু গাইজ এইটো গাঁৱৰ নামঘৰ। আৰু এখন গাইজ গাঁৱৰ মানে মঞ্চ, ষ্টেজ। আৰু এইখনত ৰাস্তাটোৰ বিষয়ে লিখা আছে। আৰু এইখন জিলা উপায়ুক্তৰ পৰা দিয়া হৈছে। আৰু এইখনো এখন এইবাৰ গাইজ কেঁচুৱাৰ চাব লওক। এইখন চাইনবোৰ্ডত কেঁচুৱাৰৰ বিষয়ে লিখা আছে। আৰু এইবোৰ কেঁচুৱাৰ যিহেতু আমাক লাগে খেতি বাতি কৰাত। আমাৰ লগত এটা খুৰী আছে। তো খুৰী ক'ব কেনেকৈ কেঁচুৱাৰটো বনোৱা হয়। কওক। কেঁচুৱাৰটো আচলতে ইয়াতে আমাৰ যিটো কলপচা হয়, কলপচাটো দিয়া হয়। আৰু লগতে ইয়াতে মেটেকা দিয়া হৈছে। আৰু লগতে কম পৰিমাণে মাটি দিয়া হৈছে। আৰু ইয়াত মানে গোবৰ দিয়া হৈছে। এইটো উন্নতমূলক সাৰ বনোৱা হৈছে। আৰু গাইজ এইখন মানে গাঁওখনৰ প্ৰাথমিক বিদ্যালয়। গাইজ বিদ্যালয়খন চাওকচোন, কিমান মানে চাফ চিকুণতাৰে ৰাখিছে। তো গাইজ এয়া মোৰ লগত আছে বিকিদা। তো বিকিদাই ক'ব এই গাঁওখনৰ কি কি নিয়ম আৰু কিমান চনৰ পৰা এই মানে চাফা কৰা যি চলি আছে, কিমান চনৰ পৰা এইটো হৈ আছে। আমাৰ বেলনা গাঁওখন 2016 চনত বৰপেটা জিলাৰ ভিতৰত প্ৰথম স্বচ্ছ গাঁও হিচাপে পৰিগণিত হৈছিল। তাৰপিছত স্বচ্ছ গাঁও হিচাপে পৰিগণিত হোৱাৰ পিছত আমি বৰপেটা জিলাৰ তৰফৰ পৰা 1 লাখ টকা পুৰস্কাৰ পাইছিলোঁ। সেই 1 লাখ টকা পুৰস্কাৰেৰে আমি বেলনা গাঁওখনৰ প্ৰত্যেক ঘৰে ঘৰে একোটাকৈ ডাষ্টবিনৰ ব্যৱস্থা কৰিছিলোঁ। সেই ডাষ্টবিনৰ ব্যৱস্থা কৰাৰ পাছত 2018 চনৰ 4 জুন তাৰিখে আমাৰ অসমৰ ব্ৰেণ্ড এম্বেচাডৰ শ্ৰীযুত আনন্দ খাটনীয়া ডাঙৰীয়াৰ নেতৃত্বত গাঁওখন অসম প্লাষ্টিক মুক্ত গাঁও হিচাপে পৰিগণিত হ'ল। তাৰপিছত কেইদিনমান যোৱাৰ পিছত আমি এটা কথা ভাবিলোঁ যে আমাৰ গাঁওখনৰ প্লাষ্টিকটো আমি বন্ধ কৰোঁ। প্লাষ্টিকটো বন্ধ কৰি পেলাই আমি গাঁওখন একেবাৰে প্লাষ্টিক মুক্ত গাঁও হিচাপে পৰিগণিত কৰিম। তাৰপিছত আমাৰ নতুন বেলনা গাঁৱৰ জিতুমণি ৰয় এন জি অ'ৰ সভাপতি, তাৰপিছত আমাৰ নতুন বেলনা দৃষ্টি এন জি অ'ৰ সৌজন্যত আমি গোটেই গাঁওখনত গছ পুলি ৰোপণ কৰিলোঁ। তাৰপিছত প্লাষ্টিকটো একেবাৰে বন্ধ কৰিলোঁ। ঠিক তেনেদৰে আমাৰ গাঁৱৰ যুৱক যুৱতী, আত্মসহায়ক গোট আদি সকলোৱে আমাৰ একেলগে সঁহাৰি জনোৱাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ নতুন বেলনা গাঁওখনক টুইট যোগে শুভেচ্ছা জ্ঞাপন কৰিলে। লগতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল সেই সময়ত তেখেতো আমাক টুইট যোগে শুভেচ্ছা জনালে। ঠিক তেনেদৰে আমাৰ বেলনা গাঁওখনত বিয়া সভা আদিত আমি কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ নকৰোঁ।
আমাৰ নতুন বেলনা গাঁওখনত বিয়া সভা আদিত কাগজৰ গিলাচ লগতে কলপটুৱা আদি ব্যৱহাৰ হয়। আমাৰ বেলনা গাঁওখনত ৰাস্তাৰ কাষত পিক পেলালে নতুবা মাদক দ্ৰব্য সেৱন কৰিলে আমাৰ বেলনা গাঁওখনত মদ খালে 500 টকা ফাইন আৰু প্লাষ্টিকৰ বস্তু ইউজ কৰিলে 500 টকা ফাইন আৰু লগতে যদি য'তে ত'তে থু খেকাৰ বা পিক পেলায় তেতিয়াহ'লে আমি 500 টকা ফাইন লওঁ বুলি আমাৰ নতুন বেলনা গাঁওৰক্ষী বাহিনীৰ পৰা আমি এটা দায়িত্ব অৰ্পণ কৰিলোঁ। ঠিক তেনেদৰে আজি আমাৰ গাঁওখন অসমৰ ভিতৰত প্ৰথম স্বচ্ছ গাঁও হিচাপে পৰিগণিত হ'ল আৰু দেশত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাক টুইটাৰ যোগে সম্বোধন জনায়। তো গাইজ অৱশেষত আৰু এইখিনি ইয়াৰ পৰাই গাইজ গাঁওখন শেষ হয়। চাওক ইয়াৰ পৰা গাঁওখনত শেষ হয়। তো গাইজ আপোনালোকে দেখিলে অসমৰ চাফা আৰু ধুনীয়া গাঁওখন। তো এইটোৱে আছিল আজি ভিডিঅ'টো। আপোনালোকৰ যদি গাঁওখন যদি লেতেৰাটো এনেকৈ পৰিষ্কাৰ কৰি ৰাখক তেতিয়া গাঁওখনৰো বহুত মানে ভাল হয় আৰু গাঁওখনো বহুত মানে দেখাৰ এটা ধুনীয়া হয় আৰু। তো আজি ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি মোক ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই হেৰি আইডিটো আহিছে তো ইনষ্টাগ্ৰামত যদি ফ'ল' কৰি লওক। তো এইখিনি নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, তেতিয়ালৈ বাই বাই। मजा आया।